শ্ৰদ্ধাৰ ৰাইজ, আজি আমি বাথৌ মন্দিৰ এই মজিয়াত আমি এইসমূহ ৰাইজ সমবেত হৈছোঁ। আমাৰ উদ্দেশ্য হ'ল বড়ো সমাজৰ আমাৰ যি ৰীতি নীতি আছে, কিছু কৃষ্টি সংস্কৃতি আছে, এই কৃষ্টি সংস্কৃতিবিলাকক বিভ্ৰান্তি কৰাৰ দিশত বা ইয়াক বিদ্ৰুপ ৰূপত ৰাইজৰ আগত তুলি ধৰা আমি দেখিবলৈ পাইছোঁ। আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে। যোৱা 15/4/2022 চনত পঞ্চজন্য চোৰ বাহিনীক যোৰহাটৰ এটা সংগঠন ইয়াক নেতৃত্ব দিছিলে দেৱজিৎ বৰাই। তেওঁসকলে এটা থুংৰি ডেন্স কৰিছিলে, ৰণচণ্ডী। এই ৰণচণ্ডীক যি নৃত্য কৰিলে, ইয়াতে তেওঁসকলৰ যি কাপোৰ কানি ড্ৰেছ যি পৰিধান কৰিব লাগিছিল সেইসমূহ তেওঁলোকে পৰিধান কৰা নাই। দ্বিতীয়তে হ'ল যোৱা 20/4/2022 এটা অগ্নিশিখা কৃষ্টি সংগঠনে তেওঁসকলেও দাহাল থুংৰি নৃত্য কৰিছিলে, কিন্তু এই নৃত্যবিলাক আমাৰ যি বড়ো সমাজৰ যি ৰীতি নীতি আছে সেইমতে তেওঁলোকে পৰিৱেশন কৰিব পৰা নাই। তৃতীয়তে হ'ল আমাৰ এজন সকলোৰে প্ৰিয় গায়ক, আমি সকলোৱে ভালেই পাওঁ, জুবলি বৰুৱা, কিন্তু আমি তেখেতক জুবলি বুলিয়ে জানো। তেখেতেও আমাৰ যি কছাৰী শব্দটো আছে, কছাৰী শব্দক কিছু বিভ্ৰান্তি কৰি ইয়াক কছৰী বুলি পেলাই কৈছে। গানটোত গাইছিলে তেখেতে কছৰী তিৰি চলিক কান্দে কাঠা তলত এই বুলি পেলাই কৈছে। আপোনালোকে আমি সদায় সকলোৱে জানো যে বৃহত্তৰ যি অসম গঢ়ি লোক, ইয়াত জাতিক উপজাতিক সমূহে লোক বুলি পেলাই বৃহত্তৰ অসমীয়া জাতি হৈছে। আমি যদি আজিৰ তাৰিখত তেওঁসকলৰ যি কৰ্মকাণ্ডক এইবিলাক ভালদৰে অধ্যয়ন কৰোঁ, আমি বৃহত্তৰ অসমৰ থকা যেন নালাগে। যি বৃহৎ অসমীয়া সমাজ বুলি পেলাই কওঁ, সেই সমাজত আমাৰ স্থান নাই বুলি পেলাই অনুভৱ কৰিছোঁ। আৰু সেয়ে আজি প্ৰেছ মিডিয়াৰ যোগে আমি আমাৰ যিখিনি মনৰ দুখ, যিখিনি ক্ষোভ, সেইখিনি আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। তেওঁসকলৰ যিখিনি বস্তুত অভিজ্ঞতাৰ কিছু কম হৈ আছে, সেইখিনি বড়ো সমাজৰ পৰা আহৰণ কৰি ৰাইজৰ আগত সুন্দৰভাৱে পৰিৱেশন কৰে। সেইকাৰণে আমি এই প্ৰেছ মিটৰ দ্বাৰাই ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আমি প্ৰত্যেকেই জানো, প্ৰত্যেক জীৱ জন্তুৰে হওক মানুহৰে হওক ছাল বুদ্ধি আৰু এডাল দীঘল দেচাক তাক গুৰু বুলি কওঁ। ঠিক তেনেদৰে আমাৰ এই কৃষ্টি সংস্কৃতিবিলাকেও জাতি উপজাতিবিলাকৰ সুকীয়া কিছু বাদ্যযন্ত্ৰ আছে। ধৰক বাগৰুম্বা নৃত্য কৰিব বজাব লগালগেই আমাৰ কিছুমান সা সৰঞ্জামৰ প্ৰয়োজন আছে। তাত আছে চেৰেণ্ডা থাকে, তাত মাদাল থাকে, পাহি থাকে আৰু মুজোৰা থাকে। এইখিনি বস্তুক লৈ আমাৰ কি বুলি কয় বড়ো নৃত্যটি হয়, বা বাগৰুম্বা খেৰাই যি নৃত্যই হওক। তদ্ৰূপ আমাৰ বৃহত্তৰ অসমৰ যি অসমীয়া সমাজৰ বহাগ বিহু আছে, যি বিহু নৃত্য, এই বিহু নৃত্য পৰিৱেশন কৰোঁতে তাত এজন ঢুলীয়া থাকে। ঢুলীয়াজনে সুন্দৰ ধৰণে সাজপাৰ পৰিধান কৰে। তাত বাঁহী থাকে, ঢোল থাকে, মহৰ শিঙৰ পেঁপা থাকে, গগনা থাকে। এইখিনি লৈ পেলাই বিহু। কিন্তু এই বিহুক যদি আমি ড্ৰাম পেডৰ লগত বজাওঁ, কেচিঅ'ত বজাওঁ, সেইটো জানো আমি বিহু বুলি ক'ব জানো? সেইকাৰণে যেতিয়া গায়ক এজনে মঞ্চত গান পৰিৱেশন কৰিব বিচাৰে, তেখেতে আধুনিক গীত গৈ থোৱাৰ পিছত যেতিয়া তেখেতে বিহু গীত গাব বিচাৰে, তেতিয়া তেখেতে এজন ঢুলীয়াজনক মাতি পঠিয়ায়। কাৰণ এইটোৱে ক'ব বিচাৰে যে অসমীয়াৰ যি বিহু, এই বিহু নৃত্যত ঢোলৰ প্ৰয়োজনীয়তা আছে, আৰু সেইকাৰণে বিহুৱাজন থাকে আৰু বিহু ঢোলেৰে তেওঁলোকে এই গীতবিলাক পৰিৱেশন কৰে। গতিকে আমিও যিহেতু বৃহত্তৰ বড়ো সমাজ এখন হৈছোঁ, সমগ্ৰ অসমতে বড়ো সমাজ বিয়পি আছে। এই বড়োসকল বৰ্তমান উন্নত বুলি ক'লেও আজিৰ তাৰিখত আমি উন্নত হৈ থকা নাই। আমি সম্পূৰ্ণৰূপে উন্নত দিশৰ পিনে গৈ আছোঁ। আমি এতিয়া উন্নতিৰ দিশত আছোঁ। এই কুলি অৱস্থাত যদি বড়ো সমাজক যি বড়োৰ কৃষ্টি, যি বড়োৰ ভাষা, এই ভাষাবিলাক বা কৃষ্টিবিলাকক তেওঁলোকে ধ্বংস কৰিব বিচাৰে, তেতিয়াহ'লে আমি বড়ো অসমত থকা বুলি অনুভৱ নকৰোঁ। বৃহত্তৰ অসমীয়া সমাজৰ অসমীয়া জাতিৰ এটা জাতি উপজাতি বুলি পেলাই আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। তেওঁসকলক আমি সময় 48 ঘণ্টা ধৰি দিছিলোঁ, ইতিমধ্যে সময় পাৰ হৈছে। তেওঁলোকে কোনো সময়ৰ কাৰণে আগবাঢ়ি অহা নাই। সেয়ে আমি পুনৰাই তেওঁলোকক সুকীয়া দিব বিচাৰিছোঁ, তেওঁসকলে যেন
আমাৰ বড়ো ৰাইজৰ যি আপত্তি, যি আমি প্ৰেছ কনফাৰেন্সৰ জৰিয়তে তেওঁলোকৰ ওচৰত দাবী জনাইছোঁ, এই দাবীখিনি তেওঁলোকে মানি লওক আৰু অনাগত দিনত তেওঁলোকে এনেকুৱা কোনো কৃষ্টি সংস্কৃতি বিভ্ৰান্তিকৰ কৰি ৰাইজৰ আগত যেন পৰিধান নকৰে, সেইটো তেওঁলোক আহ্বান জনাইছোঁ। আমি তেওঁসকলে গীত মাত পৰিৱেশন কৰিছে, কোনো কাৰণতে বেয়া নাপাওঁ। তেওঁলোকে আমাৰে গীত মাত পৰিৱেশন কৰি ৰাইজক জনাইছে, কিন্তু বিকৃত কিয় কৰিব? আমাৰ ক'বলগীয়া হ'ল সেইটোৱে, বিকৃত নকৰক। আমাৰ যি বড়ো কৃষ্টি আছে তেওঁলোকে অসমীয়া পৰিধান নকৰে, সেইটো তেওঁলোক আহ্বান জনাইছোঁ। আমি তেওঁসকলে গীত মাত পৰিৱেশন কৰিছে, কোনো কাৰণতে বেয়া নাপাওঁ। তেওঁলোকে আমাৰে গীত মাত পৰিৱেশন কৰি ৰাইজক জনাইছে, কিন্তু বিকৃত কিয় কৰিব? আমাৰ ক'বলগীয়া হ'ল সেইটোৱে, বিকৃত নকৰক। আমাৰ যি বড়ো কৃষ্টি আছে তেওঁলোকে অসমীয়া মাধ্যমত দিয়ে হওক বা আমাৰ বড়ো মাধ্যমে দিয়ে হওক, তেওঁলোকে আগুৱাই লৈ যাওক, আমি এইটো আশা কৰিছোঁ। আৰু জুবলি যে আমাৰ বড়ো আমাৰ গায়িকাজনী আছে, তেখেতেও বড়োসকলক যি কছাৰীৰ শব্দত পৰিৱৰ্তে কচৰি বুলি পেলাই কৈছে, এইটো জাতি এটাক নিন্দনীয় এটা শব্দ। কোনো এটা জাতিক যদি আমি দাসীজনক দাসক দাসা বুলিয়ে কওঁ, বুঢ়াটোক বড়ুৱা বুলি বেলেগ এটা শব্দৰে আমি তেওঁলোকক আলোকিত কৰিব বিচাৰোঁ বা মাতিব বিচাৰোঁ, তেওঁসকলে জানো ভাল পাব? গতিকে কোনো এটা জাতিক হেয় প্ৰতিপন্ন কৰাৰ ইচ্ছাত, মনোভাৱত যদি ভাষাকে কওক, জাতিকে কওক তিৰস্কাৰ কৰিব বিচাৰে, তেতিয়াহ'লে সেইটোৱে বা যি আমাৰ বৈদিক সমাজখন আছে তাত তেওঁলোকে স্থান পোৱাটো মই কোনো কাৰণতে কামনা নকৰোঁ। আৰু তেওঁসকলে তেনেকৈ নহওক, সম্পূৰ্ণ শুদ্ধ মনেৰে ওলাই আহি তেওঁলোকৰ লগত বড়ো সমাজকো তেওঁলোকৰে এজন বুলি তেওঁলোকে যেন আগুৱাই লৈ যায়, সেইখিনি আমাৰ অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকে এইখিনি কাম যদি আমাৰ ওচৰত ক্ষমা নিবিচাৰে, তেতিয়াহ'লে আমি আমাৰ যি চেণ্ট্ৰেল কমিটি আছে, আমাৰ চেণ্ট্ৰেল বড়ো হাৰিমু আফাদ আছে, তেওঁসকলৰ লগত আমি আলোচনা কৰিছোঁ ইতিমধ্যে। আমি কোন বাটেৰে যাম সেইটো আমি আলোচনা কৰিছোঁ। আলোচনাৰ এইটোৱেই কৰিছোঁ, আমি তেওঁসকলৰ ওপৰত যেতিয়া আমি আইনী প্ৰক্ৰিয়া আছে, আইনী প্ৰক্ৰিয়াত তেওঁলোকক আমি ব্যৱস্থা কৰিম। আৰু তেওঁলোকে হয়তো বড়ো সমাজৰ পৰা তেওঁলোকে কি বিচাৰিছে এতিয়ালৈ আমাৰ যিহেতু তেওঁলোকে যোগাযোগ ৰখা নাই, আমি তেওঁলোকক এতিয়া আমি একো ক'ব নোৱাৰোঁ। তেতিয়া তেওঁলোকে ওলাই আহক, ওলাই অহাৰ পিছত তেওঁলোকে ক্ষমা বিচাৰে নে কি বিচাৰে। আমাৰ আইডিয়াতটো আমি যিটো কৈছোঁ তেওঁলোকে আমাক ক্ষমা বিচাৰিবই লাগিব, কাৰণ আমি এজন পাৰ্টিকুলাৰ ব্যক্তি নহয়, আমি জাতি এটাক নেতৃত্ব দিছোঁ। এই নেতৃত্ব দিয়া যিসকল নেতৃস্থানীয় ব্যক্তি আছে, তেওঁসকলে যেন যদি পিছলি যায়, তেওঁলোকে অনাগত দিনত বড়ো সমাজৰ যি কৃষ্টি সংস্কৃতি ইয়াক সম্পূৰ্ণকৈ বিকৃত কৰিব। আৰু ইয়াৰ আমাৰ পিছৰ প্ৰজন্মই তেওঁলোকে এইবিলাক বস্তু বিচাৰি পোৱাত কিছু খামখেয়ালি হ'ব।